শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ সকলোৱে কুশলে আছে। মই এয়া চাদৰ মেখেলা ৰিহা পিন্ধি যাবলৈ ওলাইছোঁ নামঘৰলৈ বুলি। আৰু ইতিমধ্যে আপোনালোকক জনাইছোঁৱেই, আমাৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নামঘৰত ভাগৱত পাঠৰ অনুষ্ঠান চলি আছে। এপাক গৈ আহিলোঁ দিন দুপৰতে, এতিয়া সন্ধিয়া সময় পুনৰ আকৌ যাবলৈ ওলাইছোঁ। আহক আপোনালোককো আমাৰ নামঘৰৰ মাজলৈ লৈ যাওঁ আৰু ভক্তিৰসৰ অকণমান সোৱাদ দিবলৈ প্ৰয়াস কৰিম। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টিও চাই ভাল পাব আৰু মৰম দিব। এয়া মই নামঘৰৰ বাটচৰা পালোহিয়ে। কৃষ্ণ, আহক একেলগে আমি নামঘৰৰ ভিতৰলৈ সোমাই যাওঁ আৰু ভক্তিৰসৰ সোৱাদ লওঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব। আমাৰ ল'ৰা ছোৱালীবিলাক ইমানেই সংক্ষেপৰ মাজত সোমাই যায়, গণিত বিজ্ঞান ইটো সিটো অকল ক্লাছ 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 কৰি থাকোঁতে ইহঁতৰ ব্ৰেইনবিলাক কিবা হৈ গৈছে। সেইকাৰণে যদি আমি সংগীতৰ মাধ্যমেৰে যদি সিহঁতক অলপ সোমোৱাই দিয়া নহয়, ফুলৰ মাধ্যমেৰে যদি সোমোৱাই দিয়া নহয়, বৰগীতৰ মাধ্যমেৰে যদি আমি সোমোৱাই দিয়া নহয়, কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাকক কিন্তু এটা ধাৰাত বেলেগলৈ গুচি যাব। কাৰণটো হ'ল যে আমাক কিন্তু আমি যিমানেই পৃথিৱীৰ ডাঙৰ মানুহ নহওঁ, কিন্তু আমাৰ আধ্যাত্মিকতাটো আমাক কিন্তু লাগিবই। আধ্যাত্মিকতা ভক্তি নহ'লে এই কথাটো আমি কেতিয়াও আনফালে আৰু এটা কথা মই কওঁ, মই বেছি সময় নলওঁ, যিহেতু আমাৰ ভাগৱতত এই বাকীখিনি কথা আপোনালোকৰ যিহেতু অধ্যায় অনুসৰি আলোচনা হ'ব বা সেইখিনি ব্যাখ্যা হ'ব, সেইখিনি আপোনালোকে শুনিব, তাৰ পৰা আপোনালোকে পাব। কিন্তু এই যে ভাগৱত শাস্ত্ৰখন অধ্যয়ন বা ভাগৱত শাস্ত্ৰখন পাঠ কৰিব, ইয়াতে ব্যাখ্যা হ'ব, বিভিন্ন ধৰণৰ মন্তব্য থাকিব। এই বক্তব্যবিলাকৰ মাজত তাৰ আগত যে আমি আজিকালি ভাওনা এখনৰ আগত অকণমান দুটা কথা এজনক মাতি ক'বলৈ দিয়া, আজি মোকে আপোনালোকক সত্ৰৰ এজন ভকত হিচাপে আনি ক'বলৈ দিয়া, এই কথাটো এনেকুৱা নহয় যে মই বহুত কিবা জানি শুনি আহি পেলাই মই কিবা কথা কৈ আছোঁ। মোৰ জীৱনৰ অভিজ্ঞতাখিনিহে মই কৈছোঁ, যে মই সৰুৰ পৰা যিখিনি শিকিছোঁ আজি এইকেইটা বৰ্ষত আৰু শিকিবলৈ বহুত আছে। গতিকে মোৰ শিকাৰ অভিজ্ঞতাখিনিয়ে কৈছোঁ। আপোনালোক বহুত জ্যেষ্ঠ ব্যক্তি ইয়াত আছে, যে আপোনালোকে মোতকৈ বহুত বেছিকৈ জানে দেখাব। গতিকে আমি এনেধৰণে আমি পাৰস্পৰিক সম্পৰ্কৰে আমাৰ এই মহাপুৰুষীয়া পৰম্পৰাটো, মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ এই সৃষ্টিৰাজিসমূহ, মহাভাগৱতৰ সৃষ্টিৰাজিসমূহ আমি এনেধৰণে আগবঢ়াই লৈ যাব লাগিব। এইখিনিকে কৈ আমাৰ যি দায়িত্ব দিছিল ইয়াৰ পৰা আমি মেলানি ভাবিছোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, এনেদৰেই তিনিদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠৰ অনুষ্ঠান কাৰ্যসূচী চলিয়েই থাকিব দিনে নিশাই। কিন্তু এতিয়া বহু নিশা হ'ল, মোৰ খুব টোপনি ধৰিছে। মানুহবিলাকৰ আগত টোপনিয়াই থাকিবলৈ লাজো লাগে দিয়কচোন। সেয়েহে আজি এই ভিডিঅ'টি সামৰিবলৈ আগবাঢ়িছোঁ আৰু ময়ো ঘৰলৈ যাবলৈ লৈছোঁ। গতিকে সকলোৱে কুশলে থাকক, সুস্থ থাকক। পুনৰ এটা ভক্তিৰসেৰে ভৰা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি লৈ আজিলৈ আহিছোঁ। বাই বাই, শুভৰাত্ৰি।